Hey guys, আজি আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক কম যে কানাড়া বেংকত নতুন এটা একাউণ্ট খুলিলে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে। আৰু আপোনালোকে জানে যিবিলাকে ষ্টুডেণ্ট আৰু BA পঢ়িব বা হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰি তেওঁলোকে UGCৰ কাৰণে এপ্লাই কৰে, স্থানোদয়ৰ কাৰণে এপ্লাই কৰে, তেওঁলোকৰ বাবে কানাড়া বেংকটো লাগে। কানাড়া বেংকতে আপোনালোকৰ একাউণ্ট খুলিবলৈ কয় UGCৰ স্কলাৰশ্বিপৰ কাৰণে। চ' কেনেকৈ কৰিব আপোনালোকে একাউণ্টখন অপেনিং আৰু ফৰ্মখন কেনেকৈ ফিল আপ কৰিব চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন দেখক চাওক ছেভিং বেংক একাউণ্ট হয় এইখন, আৰু কাৰেণ্ট বেংক একাউণ্টত কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে সেইটো আপোনালোকক ভিডিঅ'ত দেখাম। এইটো হৈছে ছেভিংছ বেংক একাউণ্টত কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে। চাওক এয়া প্ৰথমে আছে ফৰ বেংক ইউজ অনলি। চ' ইয়াতে আপোনালোকে লিখিব নালাগে, এইটো আপোনালোকৰ কাষ্টমাৰ ID একাউণ্ট ন, এইটো আপোনালোক অফিচে ইউজ কৰিব। আৰু ইয়াতে আপোনালোকৰ ফটো এখন দিব। ফটো আপোনালোকে দুখন মাষ্ট বি নিবই বেংকত, কাৰণ এখন ফটো আপোনালোকৰ পাছবুকত থাকিব আৰু এখন ফটো এই ফৰ্মখনত লগাব। গতিকে দুখন ফটো আপোনালোকে লৈ যাব আৰু ID এখন লৈ যাব। তাৰপিছত আপোনালোকৰ আছে তলত নামটো লিখিব লাগিব। আপুনি যোনে একাউণ্ট খুলিব তেওঁৰ নামটো লাগিব, আৰু নামটো এনেকৈ লিখি দিব কেপিটেল লেটাৰ্ছত। আৰু নাম লিখাৰ পিছতে টাইটেল লিখিবৰ কাৰণে ইয়াতে এটা ব্লেংক দিব, মানে খালী ঠাই এটা দি দিব, ঘৰ এটা। তাৰপিছতে আছে আপোনালোকৰ গাৰ্জেনৰ নাম, দেউতাৰ নাম দিব ইয়াতে। তো এনেকৈ লিখিব একেধৰণে কেপিটেল লেটাৰ্ছত। তাৰপিছত ৰেচিডেঞ্চিয়েল এড্ৰেছ, ৰেচিডেঞ্চিয়েল এড্ৰেছতো আপোনালোকে গাঁৱৰ নাম দিব বা চিটিৰ নাম দিব, তাৰপিছত পোষ্ট অফিচ দিব, তাৰপিছতে পুলিচ ষ্টেচন দিব। আৰু এনেকৈ লিখাৰ পিছত ভিলেজ লিখাৰ পিছত এটা ঘৰ খালী ঠাই ৰাখি আকৌ পোষ্ট অফিচ দিব, তাৰপিছত খালী ঠাই ৰাখি আকৌ পুলিচ ষ্টেচন দিব, এনেকৈ দি দিব। তাৰপিছত ষ্ট্ৰীট নাম অন এন নেম, তো আপোনালোকৰ গলিটোৰ নাম বা ৰাস্তাটোৰ নাম কিবা আছে যদি দিব, আমাৰ নাই গতিকে দিয়া নাই। তাৰপিছত লেণ্ডমাৰ্ক, আপোনালোকৰ ঘৰৰ ওচৰত কিবা এনেকুৱা এটা বস্তু আছে নেকি যিটো নেকি আপোনালোকৰ চিনি পোৱাত সহায় হয় ঘৰটো, মানে ধৰক বেলেগ বেংক আছে নেকি, চ' নামটো দিব পাৰে। আৰু যদি ইচ্ছা নকৰে তেন্তে নিদিলেও হয়, আছে যদি দি দিব। তাৰপিছত ভিলেজ চিটি, আপোনালোকৰ গাঁওখনৰ নাম বা চিটিখনৰ নাম লিখি দিব, আৰু ডিষ্ট্ৰিক্ট দিব ইফালে। আৰু ইয়াতে ষ্টেট আছে আছাম লিখিব ইয়াত। তাৰপিছতে ইয়াত পিনক'ডটো দি দিব। তাৰপিছতে আপোনালোকৰ ইয়াত নালাগে টেলিফোন নাম্বাৰ, ইয়াতে দি দিব মোবাইল নাম্বাৰটো আপোনালোকৰ। মই সম্পূৰ্ণ লিখা নাই, আপোনালোকে সম্পূৰ্ণ লিখি দিব নাম্বাৰটো, ফোন নাম্বাৰ। তাৰপিছত ইয়াতে 4 নম্বৰত আছে আপোনাৰ লিংগ, মহিলা হয় নে পুৰুষ, ইয়াতে লিখিব, টিক মাৰ্ক দি দিব, নে থাৰ্ড জেণ্ডাৰ। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে প্ৰথমে ডেটো লিখিব, তাৰপিছত মান্থ, তাৰপিছত ইয়াৰ। তাৰপৰা 5 নম্বৰত আছে অকুপেশ্যন, আপোনালোকে কি কৰে। মই ষ্টুডেণ্ট হয় গতিকে ষ্টুডেণ্ট দিছোঁ, আৰু আপোনালোকে যদি বিজনেছমেন হয় বিজনেছমেন দিব, বা লেবাৰ হ'লে লেবাৰ দিব। তাৰপিছত কেটেগৰী আছে, কেটেগৰী আপোনালোকে কাষ্টটো কি হয়, ST হ'লে ST দিব, ST ব্ৰেকেটত প্লেন, বা এই OBC SC বা জেনেৰেল যি হয় আপোনালোকে সেই অনুসৰি দিব। তাৰপিছত 7 নম্বৰটো আছে KYC ডকুমেণ্টছ প্ৰভাইডেড, তো KYCৰ কাৰণে হয়তো আপোনালোকে এইটো লিখিব নালাগে। ATM ডেবিট কাৰ্ড কে লিয়ে অনুৰোধ, তো আপোনালোকে ATM ডেবিট কাৰ্ড যদি বিচাৰে তেন্তে ইয়েছ দিব, নিবিচাৰিলে ন' দিব। আৰু SMS এলাৰ্টটো যদি বিচাৰে, অৰ্থাৎ আপোনালোকৰ বেংকৰ পৰা যিকোনো মেছেজ আহি থকাটো যদি বিচাৰে তেতিয়াহ'লে ইয়েছ দিব, আৰু যদি নিবিচাৰে ন' দিব। তাৰপিছতে ইন্ট্ৰডাকশ্যন, অৰ্থাৎ নেম অফ দ্য ইন্ট্ৰডিউচাৰ, এইটো তেওঁসকলে যিসকলৰ নেকি ভোটাৰ ID বা আধাৰ কাৰ্ড নাথাকে, আধাৰ কাৰ্ডেৰে একাউণ্ট নোখোলে, তেওঁলোকৰ কাৰণে এইটো লাগিব ইন্ট্ৰডিউচাৰ। আৰু নাম চাম লাগিব, ইয়াতে লিখিব ইন্ট্ৰডিউচাৰৰ। কিন্তু আপোনালোকৰ যদি আছে তেন্তে নট মেণ্ডাটৰী বুলি কৈছে, মেণ্ডাটৰী নহয়, নিলিখিলেও হয়, গতিকে আপুনি এইখিনি নিলিখিলেও হ'ব। তাৰপিছত আছে ডেটটো আপোনালোকে লিখি দিব, যিদিনাখন আপোনালোকে একাউণ্ট খুলিব যাব সেই ডেটটো লিখি দিব। তাৰপিছত ইয়াতে আপোনাৰ নামটো চহীটো লিখি দিব, ইয়াতেও আপোনাৰ চহীটো লিখি দিব। তাৰপিছত আপোনালোকৰ প্লেচটো দি দিব, ইয়াতে ঠাইখনৰ নাম। তাৰপিছত ইয়াতে আপোনালোকে এইবিলাক লিখিব নালাগে, এইবিলাক আপোনালোকে লিখিব নালাগে, এইবিলাক ফেচিলিটেটৰ এইবিলাক অফিচ ইউজ কৰিব, এইবিলাক আপোনালোকে লিখিব নালাগে। চ' আমি নেক্সট পেজলৈ আহিলোঁ। নেক্সট পেজত কি আছে আপোনালোকৰ ফৰ ফুল KYC কমপ্লিয়েঞ্চ। চ' ইয়াতে আপোনালোকে মোড অফ অপাৰেশ্যনত আপোনালোকে ছিংগল লিখিব লাগিব। যদি আপোনালোকে জইনিং একাউণ্ট খুলিছে তেতিয়াহ'লে ইয়াতে ছিংগল দিব নালাগিব।
আৰু যদি আপোনালোক অকলে একাউণ্ট খুলিছে আপোনাৰ নামত তেতিয়াহ'লে সিঙ্গল লিখিব জয়নিং একাউণ্টৰ কাৰণে কেনেকৈ ফৰ্মখন ফিলআপ কৰিব লাগে সেইটোৰ আপোনালোকক ভিডিঅ' দেখাম আপোনালোকে যদি বিচাৰে তেন্তে কমেণ্টত জনাব তাৰপিছত 2 নম্বৰত আছে আপোনালোকৰ পেন কাৰ্ড যদি পেন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে পেন কাৰ্ডৰ যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো দি দিব ইয়াত ঘৰকেইটাত তাৰপিছতে আপোনালোকৰ ইনকাম যদি এনুৱেল ইনকাম কিমান হয় আছে যদি দি দিব নাই যদি নালাগে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ শিক্ষাগত যোগ্যতা কিমান অৰ্হতা কিমান সো মই গ্ৰেজুৱেশ্যন দিছোঁ গ্ৰেজুৱেট কৰিলোঁ সেইকাৰণে বা গ্ৰেজুৱেট কমপ্লিট হ'লে গ্ৰেজুৱেটেড বুলি দিলেও হৈ যায় তাৰপিছতে ইমেইল আইডি আপোনালোকৰ দি দিব ইয়াতে আপোনালোকৰ ইমেইল আইডিটো লৈ দিব ঘৰ নুকুলালেও মানে জেগা যদি নুজুৰে তেতিয়াহ'লে বাহিৰত ওলাই গ'লেও কথা নাই এনেকৈ লিখি দিব তাৰপিছত 6 নম্বৰ আছে KYC ডকুমেণ্ট আইডেণ্টিফিকেশ্যন প্ৰুফ এইটো আপোনালোকক নালাগে 7 নম্বৰত আছে ৰিকুৱেষ্ট ফৰ এড অন তো এইবিলাক আপোনালোকে আজিকালি এইবিলাক লাগে এইবিলাক প্ৰায় ইউজফুলেই হয় দৰকাৰীয়ে হয় সো ইয়েছ দিব যদি আপোনালোকে পঢ়ি চাব যদি বিচাৰে ইয়েছ দিব আৰু নিবিচাৰিলে ন দিব আপোনালোকৰ কথা আৰু আপোনালোকৰ অপশ্যন সো মই ইয়েছ দিছোঁ মোবাইল বেংকিং ইণ্টাৰনেট বেংকিং ক্ৰেডিট কাৰ্ড এইবিলাক ভালে লাগে চেকবুক সো যদি বিচাৰে চেকবুক লাগে তেতিয়াহ'লে চেকবুকত ইয়েছ দিব এনেকৈ আৰু তাৰপিছতে 8 নম্বৰত আছে এডিশ্যনেল ইনফৰমেশ্যন ফৰ ক্ৰছ চেলিং তো এইটো আপোনালোকে ফিলআপ কৰিব নালাগে যদি বিচাৰে হাউজিং লোন ভেহিকেল লোন মিউচুৱেল ফাণ্ড লাইফ জেনেৰেল ইঞ্চুৰেঞ্চ পেনশ্যন আদাৰ্ছ এইবিলাক যদি আছে তেতিয়া দিব নাই যদি নালাগে মই ফিলআপ কৰা নালাগে সো ইয়াতে আপোনালোকৰ এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে পঢ়ি ল'ব ভালদৰে বঢ়িয়াকৈ লিখা আছে তাৰপিছত আপোনালোকৰ ইয়াত সহিটো দিব ইয়াতে সহিটো দিব ইয়াতে ডেটটো লিখিব প্লেচটো লিখিব আপোনালোকে লিখি দিব মই পিছত লিখিম তাৰপিছতে ইয়াতে ফৰ অফিচ ইউজ অনলি ইয়াতে আপোনালোকে একদম চুবই নালাগে ইয়াতে অফিচ ইউজ কৰিব ইয়াত লিখিব নালাগে সো এইখিনি ৰাখি দিব এতিয়া আমি আকৌ ইফালৰ পেজটোত গৈছোঁ ইয়াতে আছে আপোনালোকৰ ব্ৰাঞ্চ অফিচ তো ইয়াতে আপোনালোকে ব্ৰাঞ্চটোৰ নাম লিখি দিব আৰু বেংকটোৰ নাম তাৰপিছত ইয়াতে আমি লিখিলোঁ এতিয়া ইয়াত আছে নমিনেশ্যন তো নমিনেশ্যন আপোনালোকৰ কাক দিব নমিনেশ্যন মানে আপোনাৰ যদি কিবা এটা হৈ যায় ভৱিষ্যতে তো আপোনাৰ বেংকত থকা পইচাখিনি কোনে পাব সো সেইকাৰণে নমিনি এটা দিয়া হয় সো আপোনালোকে কাক দিব মই মোৰ দেউতাক দিম গতিকে ইয়াতে মই দেউতাৰ নাম লিখিছোঁ প্ৰথমে আপোনাৰ নামটো লিখিব যোনে একাউণ্ট খুলিছে তেওঁৰ নামটো তাৰপিছত ইয়াতে লিখি দিব যাক নমিনি দিব তেওঁৰ নাম তাৰপিছতে ইয়াতে ব্ৰাঞ্চটোৰ নাম দিব তাৰপিছত ইয়াতে আপোনাৰ নমিনি দিয়া ব্যক্তিজনৰ বেংক একাউণ্টটো কি টাইপৰ হয় তো সেভিং বেংক একাউণ্ট হয় যদি এনেকৈ লিখি দিব একাউণ্ট নাম্বাৰটো লিখি দিব ইয়াত তাৰপিছতে আৰু যদি এডিশ্যনেল ডিটেইলছ আৰু বেলেগ ডিটেইলছটো আপোনালোকে দিব বিচাৰে তেন্তে দিব পাৰে নমিনি ব্যক্তিজনৰ তাৰপিছত নামটো লিখি দিব ইয়াতে কেপিটেল লেটাৰ্ছত তাৰপিছত ইয়াত এড্ৰেছ দিব গাঁওখনৰ নাম বা চিটিখনৰ নাম দিব পিন নম্বৰটো দি দিব তাৰপিছত ৰিলেটেড কেনেকুৱা হয় আপোনাৰ আৰু নমিনিজনৰ ব্যক্তিজনৰ মাজত কেনেকুৱা সম্পৰ্ক তো এইটো লিখি দিব তাৰপিছতে আয়ুসটো দিব কিমান বয়স তেওঁৰ তাৰপিছত ডেট অফ বাৰ্থটো লিখি দিব নমিনি ব্যক্তিজনৰ তাৰ এইখিনি কৰাৰ পিছতে আপোনালোকে তলত ইয়াতে লিখি দিব প্লেচখনৰ নাম আৰু ডেটটো দিব যিদিনাখন আপোনালোকে বেংক খুলিব যাব একাউণ্ট খুলিব যাব আৰু ইয়াত আপোনালোকৰ সহিটো দি দিব তাৰপিছত এইখিনি আপোনালোকৰ উইটনেছ এইখিনি লাগে আপোনালোকৰ লিখিব নালাগে এইখিনি উইটনেছখিনি তাৰপিছত ইয়াতে আপোনালোকৰ নমিনেশ্যন ৰেজিষ্টাৰ্ড এইখিনিও আপোনালোকে একো লিখিব নালাগে মাত্ৰ ডেটটো দি দিব আৰু এইখিনি আপোনালোকে লিখিব নালাগে সো এতিয়া আমি লাষ্ট পেজটোলৈ যাওঁ এতিয়া ইয়াতে আছে KYC উদ্দেশ্য আধিকাৰিক বৈধ দস্তাবেজ অফিচিয়েলি ভেলিড ডকুমেণ্টছ ফৰ KYC পাৰপ'জ সো এইটো আপোনালোকৰ KYC কাৰণত লিখিছে ইয়াতে আপোনালোকৰ প্ৰুফ অফ আইডেণ্টিটি কি হ'লে হ'ব বুলি ইয়াত লিখি দিছে সো পাছপৰ্ট লাগিব যদি পাছপৰ্ট আছে ড্ৰাইভিং লাইচেন্স দিলেও হ'ব পেন কাৰ্ড দিলেও হ'ব ইয়াত লিখি দিছে ভোটাৰ আইডেণ্টিটি হ'লেও হ'ব জব কাৰ্ড ইছ্যু বাই এনৰেগা এইটো কৈছে তো ইয়াতে আপোনালোকে চাব পাৰে প্ৰুফ অফ এড্ৰেছৰ কাৰণে উপৰোক্ত মানে ওপৰৰখিনিৰ দৰেই হ'ব পাৰে বুলি কৈছে ছেম এজ এবভ তো এতিয়া আমি তলত যাওঁ তলত
ইয়াতে ফৰ্ম নম্বৰ 60 ফৰ্ম নম্বৰ 60 তেওঁলোকৰ বাবে যিসকলৰ পেন কাৰ্ড নাই তেওঁলোকে এইটো কৰিব আৰু যদি আপোনালোকৰ পেন কাৰ্ড আছে তেন্তে এইটো আপোনালোকে ফিল আপ কৰিব নালাগে মোৰ আছে গতিকে মই ফিল আপ কৰা নাই এইখিনি এৰি থৈছোঁ তাৰ পিছত ইয়াতে ভেৰিফিকেশ্যনত আপোনালোকে আপোনাৰ নামটো লিখিব তাৰ পিছতে আপোনালোকে নাম লিখাৰ পিছত ইয়াত ডেটটো দিব ডেটটো দি উঠি আপোনালোকে যিদিনাখন একাউণ্ট খুলিব যাব সেই দিনাখনৰ ডেট আৰু ইয়াতে ডেটো লিখিব আপোনালোকৰ দিনটো বা বাৰটো কি আছিল সেইটো লিখিব তাৰ পিছতে দিনাংক মানে ডেটটো লিখি দিব ইয়াত আৰু প্লেচটো লিখি দিব তাৰ পিছত ইয়াতে আপোনাৰ সাইনটো বা থাম্বটো দি দিব থাম্ব মানে কি আৰু আপোনালোকে যদি সাইন মাৰিব জানে তো থাম্ব নিদিলে হ'ব সাইন মাৰি দিলে হ'ল এনেকৈ আপোনালোকৰ ফৰ্মখন সম্পূৰ্ণ ফিল আপ হৈ গ'ল আৰু কিবা যদি ভুল থাকিল বা কিবা বুজি নাপালে তো আপোনালোকে মোক কমেণ্টত জনাব আৰু কেনে পালে ভিডিঅ'টো জনাব ভাল লাগিলে লাইক কৰিব আৰু কোনোবাই যদি একাউণ্ট খুলিব বিচাৰিছে তেওঁ ফৰ্মখন ফিল আপ কৰিব বিচাৰিছে তো ভিডিঅ'টো শ্বেয়াৰ কৰি হেল্প কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব তেন্তে আজিলৈ বাই বাই জয় আই অসম